মোক যদি কোনোবাই সোধে তুমি গৰম বন্ধ পাই ক'ত ক'ত ঘূৰিব গ'লা মই ক'ম এনেকুৱা এখন ঠান য'ত পাহাৰৰ ওপৰত মই বিকাশ আপোনাক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ব'লক আজি চিলাপথাৰ যাওঁ আপোনাকো দেখাম মই গৈছোঁ গহপুৰৰ পৰা গ'লে আপোনাৰ টিকেট পৰিব চিলাপথাৰলৈকে ৭৫ টকা এইটো মই কোৱা নাই নহয় আপোনালোকক মই ক'ত গৈ আছোঁ চিলাপথাৰ থকা মালিনী থান ট্ৰেইনত বহি টকা উৰাই আহি পেলাই পাই গ'লোঁ চিলাপথাৰ আমি ট্ৰেইনৰ পৰা নামি পেলাই আপুনি এখন বিচাৰিব লাগিব অ'টো টমটম নহয় আকৌ দেই টমটমত নিনিয়ে মই গৈ পেলাই তাৰপৰাই চাকি বন্তি ল'লোঁ কাৰণ মই ঘৰৰ পৰা লোৱা নাছিলোঁ আপোনালোকে যদি আহে আপোনালোকে ঘৰৰ পৰা লৈ আহিব কাৰণটো ইয়াত থকা পাৰখিনিয়ে এই ডালডা দিয়া থাকে যে ডালডাখিনি খাই পেলাই মৃত্যু হৈ থাকে কিবা বোলে 600 বছৰ পুৰণি হয় আপুনি ইয়ালৈ আহিলে দেখিব যে বহুতো মূৰ্তি আঁকা আছে সেয়া কোনো আৰ্টিষ্ট আঁকা নহয় মূৰ্তি সেয়াত মাটি খনতে পাইছিলে আদিম যুগত আজি মই এইটো ক'ব পাহৰিলোঁ থানখন কেনেকৈ স্থাপন হ'ল কৈ শুনক শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীয়ে যেতিয়া ভীষ্মক নগৰৰ পৰা দুৱাৰ গাৰলৈ আহিছিল তেতিয়া এইখন ঠাইত জিৰণি লৈছিল সেই সময়তে পাৰ্বতীয়ে নিজৰ ৰূপ সলনি কৰি ফুলৰ বাগিচাৰ মালিনী ৰূপে কাম কৰি আছিল যেতিয়া শ্ৰীকৃষ্ণ গম পালে যে সেইজনী মালিনী নহয় সেইজনী পাৰ্বতী হয় তেতিয়া ক'লে যে আপুনি কলিযুগত মালিনী ৰূপে প্ৰকৃত হ'ব ইউটিউবত লং ভিডিঅ' এটা বনাইছোঁ তাত ভালকৈ বুজাই দিছোঁ